নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'ত। আজিৰ পৰা আমি এটা চিৰিজ আৰম্ভ কৰিম য'ত লাইফষ্টাইল সম্পৰ্কীয় বা ৰিলেশ্যনশ্বিপৰ ওপৰত বিভিন্ন ভিডিঅ' আপলোড কৰা হ'ব। আহক তেনে আজি জানি লওঁ আপোনাৰ এক্সে যেতিয়া আপোনাক ব্ৰেকআপ দিয়ে তাৰপিছত আপোনাৰ কি কথা ভাবে, বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত। বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰেমিকাই ব্ৰেকআপ হোৱাৰ পিছত প্ৰথম কামটো হৈছে ব্লক কৰা। কেতিয়াবা ব্লক নকৰিলেও তেওঁ আপোনাক অনলাইন কেতিয়া থাকে সেইটোও চাই, লগতে আপুনি কিমান সময় অনলাইন আছে, ৰাতি কিমান সময়লৈ অনলাইন থাকে এইবোৰ চাই। যদি তেওঁলোকে আপোনাক ব্লক নকৰে, ছ'চিয়েল ছাইটত আপুনি কাৰ লগত বন্ধুত্ব কৰিছে নতুনকৈ সেয়াও চায়। ইয়াৰ উপৰিও বিভিন্ন সময়ত সমীক্ষাত পোৱা কিছুমান কথা অনুসৰি তেওঁলোকে বিভিন্ন সময়ত আপোনালোকৰ আগৰ সেই কথাবিলাক অনুভৱ কৰে, যিবোৰ কথা তেওঁলোকে বৰ্তমানো মিছ কৰে। বেছিভাগ ক্ষেত্ৰত তেওঁলোকে এই বুলিও নিজৰ ওপৰত আক্ষেপ কৰে যে তেওঁলোকে এটা ভাল সম্বন্ধ হেৰুৱাই পেলালে নিজৰ কিছুমান ভুলৰ বাবে। তাৰ বাবে তেওঁলোকে অনুতপ্ত হয়, কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ যায়। আৰু কেতিয়াবা সেই আগৰ প্ৰেমিকক আগৰ অৱস্থাত ঘূৰাই পাবলৈও তেওঁলোকে বিচাৰে। আনকি এনে সম্বন্ধৰো উদাহৰণ দিব পাৰি, যিবিলাক সম্বন্ধ ব্ৰেকআপ হোৱাৰ পিছতো আৰু পুনৰ মিলিত হয় আৰু সুখেৰে জীৱন যাপন কৰি থাকে। কিন্তু বেছিভাগ ব্ৰেকআপ হোৱাৰ পিছত কিছুমানে ঈৰ্ষা কৰাও দেখা যায়। যদি আপোনাক আন প্ৰেমিকাৰ লগত দেখে বা বেছি ধুনীয়া প্ৰেমিকাৰ লগত দেখে, তেনেহ'লে বেছিভাগ তেওঁলোকে ঈৰ্ষা কৰাও দেখা যায়। কিন্তু বিভিন্ন সমীক্ষাত পোৱা অনুসৰি ল'ৰাতকৈ বেছি ছোৱালীয়ে আগতে এইবোৰ পাহৰিব নোৱাৰে। অৰ্থাৎ তেওঁলোকে ল'ৰাইতো মুভ অন কৰে, কিন্তু তেওঁলোকে মুভ অন কৰিবলৈ অলপ টান পায় আৰু আগৰ কথাবোৰে তেওঁলোকক জুমুৰি দি ধৰে যেতিয়া তেওঁলোকে অকলশৰে থাকে। বন্ধুসকল, আপোনালোকে আমাৰ এই কথাখিনিৰ উত্তৰত কি ক'ব খোজে সেয়া নিশ্চয় কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ লাইফষ্টাইল সম্পৰ্কীয় তথা ৰিলেশ্যনশ্বিপৰ ওপৰত ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ বিষয়ে আমি এটা চিৰিজ প্ৰকাশ কৰিম, এইটো আমাৰ প্ৰথম ভিডিঅ'। ধন্যবাদ।